নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ইয়াতে ভালে আছোঁ। ৰাতিপুৱাৰ সময় হৈছে 8 বাজিছে। এতিয়া হাজবেণ্ডো গ'ল অফিচলৈ আৰু ল'ৰাটোতো 7টাতে যায়। এয়া এতিয়া আৰম্ভ হ'ব মোৰ দিনটোৰ আৰম্ভণি, মানে এনেকৈহে হয় দেখিছেনে। ৰাতিপুৱা 4:30 বজাৰ পৰা মেচিনটো চলা নিচিনাকৈ মই চলিয়েই থাকোঁ। এতিয়া সিহঁতক পঠিয়াই উঠি এতিয়া ঘৰৰ বাকীখিনি কাম কৰিম। ঘৰখন খুব খেলি মেলি হৈ থাকে ৰাতিপুৱাৰ সময়খিনি। এইখিনি সময় মানে 1ৰ পৰা 1.5 ঘণ্টা সময় লাগিব। মই একদম মানে গোটেইখিনি চিজিল লগাওঁতে আজি এই বেডশ্বীটটো চেঞ্জ কৰিব লাগে, সেইটোৰ কাৰণে এই বেডৰুমটো মই মিলোৱা নাই আৰু আমাৰ বেডৰুমটোৰ জাষ্ট বেডশ্বীটটো ঠিক কৰি দিছোঁ, বাকী একো ঠিক কৰাই নাই। ৰুমটো তেনেই খেলি মেলি হৈ আছে। এতিয়া অস্কাৰক ঠিক কৰি কিনে তাক পঠিয়ালোঁ স্কুললৈ। বাকী এতিয়া গোটেই বস্তুখিনি সামৰিম। অ'ত ত'ত ইফাল সিফাল হৈ আছে। মাখানা এনেকৈ ভাজি থৈ দিওঁ, কেতিয়াবা কুটকুটাই থাকিব মন গ'লে মাখানাকে খাই থাকোঁ। আপোনালোকে খায়নে বাৰু এনেকৈ জনাবচোন। আৰু এতিয়া আজি মই মানে ভাবিছোঁ ৰাতিপুৱাই যে বাকী পৰ্দাখিনি মই ধুইছিলোঁ। চ' কিটচেনৰ পৰ্দাখনো মানে 2 দিনৰ মূৰে মূৰে ধুব লাগে আৰু তাতে এইটো হোৱাইট কালাৰত আৰু বাৰে বাৰে লেতেৰা হৈ থাকে। সেইটোৰ কাৰণে মই এতিয়া পৰ্দাটো ধুব লাগে, সেইটো কাৰণে ওলাই লৈছোঁ। ভাবিছোঁ মেচিনটো লগামেই যেতিয়া, এনেও কাপোৰ ধেৰ ওলাইছে, সেইটোৰ কাৰণে ভাবিছোঁ পৰ্দাখনো দিয়েই দিওঁ। আৰু মানে কি হ'ল, 2 দিনমান মই হাতেৰে কাপোৰ ধুলোঁ দেই। এতিয়া মোৰ হাতখন ইমান বিষ হৈছে, নাজানো কিহৰ কাৰণে। আৰু সেইটোৰ কাৰণে হাজবেণ্ডে ষ্ট্ৰিক্টলি কৈ থৈছে যে কাপোৰ ধুব লগা হ'লে 2 দিনৰ মূৰে মূৰে ধুবা, কিন্তু মেচিনতে ধুবা। চ' ইয়াতে এতিয়া বাকী এই কুশ্বনৰ কভাৰখিনিও সলায়েই দিওঁ। আমাৰ একচুৱেলি কি হয়, বেছি বস্তু ৰাখিবলৈও বৰ দিগদাৰ, কোৱাৰ্টাৰত ইফালৰ পৰা সিফাল ঘূৰি থাকিব লাগে। সেইটোৰ কাৰণে যিখিনি আছে সেইখিনিকে মানে মই সেনেকৈ ৰাখি থওঁ আৰু। চ' ইয়াতে ডাইনিঙৰ কভাৰটো চেঞ্জ কৰি দিলোঁ আজি। বহুদিনৰ পৰা এটাই আছিলে, সেইটোও চেঞ্জ কৰিলোঁ। লগতে এতিয়া দেখিছেনে একদম ঘৰ গোটেই ক্লিন হ'ল। কাপোৰ ধুই মেলি শুকাই গোটেই ৰুমবিলাক ঠিক কৰিলোঁ, ফ্ল'ৰ চাফা কৰিলোঁ, মানে পোছাও লগাই দিলোঁ। আৰু এতিয়া মই প্ৰথমতে গা ধুম, তাৰপাছত এতিয়া পূজা কৰি তাৰপিছতহে মই নিজৰ ব্ৰেকফাষ্ট কৰিম। সেইটোৰ কাৰণে মই দেখিছে নহয় টাৱাখন থৈ দিয়া নাই এতিয়ালৈকে, তেনেকেই আছে। এয়া মেচিন ধুই মেলি মেচিনটো উলিয়াই দিলোঁ বাথৰুমৰ পৰা আৰু এই বেডশ্বীটটো চেঞ্জ কৰি দিলোঁ। এতিয়া মই গাটো ধুই আহি তাৰপিছত দেখুৱাই আছোঁ। বাকী কাপোৰখিনিও মেলি দিছোঁ। ধুনীয়া বতাহ দি আছে আৰু লগতে ৰ'দো আছে। গৰম তেনেকৈ লগা নাই আজি, বতাহ খুব বেছিকেই দিছে। চ' এতিয়া আপোনালোকে ভিডিঅ'টো চাওকচোন দেই, আগলৈ কি কি হয়। চ' গা ধুই আহি প্ৰথমতে মই পূজা কৰিম। একচুৱেলি ৰাতিপুৱা হাজবেণ্ড অফিচত যোৱাৰ আগতে তেওঁ পূজা কৰি থৈয়ে যায়। হয়তো আপোনালোকে দেখিছে চাকি জ্বলিয়ে আছে। তথাপিতো এটা ৰুটিন হৈছে যে ৰাতিপুৱা এবাৰ পূজা কৰাৰ পাছতহে কিবা কিবি খোৱা যায়। চ' এতিয়া মই পূজা কৰি ল'ম আৰু লগতে মই হনুমান চালিচা পাঠ কৰোঁ। সদায়ে পঢ়োঁ মই, সদায়ে। সেইকাৰণে চ' হনুমান চালিচাখনক এবাৰ সেৱা জনাই হনুমান চালিচা পাঠ কৰি তাৰপাছতহে মোৰ ব্ৰেকফাষ্ট খাম। আৰু আজি মানে কি হয়, ল'ৰাটোক যি ব্ৰেকফাষ্টত দিওঁ বনাওঁ তেনেকৈ নিজৰ কাৰণে ৰাখি থওঁ, কিন্তু আজি মই তেনেকৈ ৰাখি থোৱা নাই, কাৰণ তাক দলিয়া দিছিলোঁ। লগতে সি পাস্তা নিছিলে, তেনেকৈ ফ্ৰুট কিবা কিবি দিছিলোঁ। আজি মোৰ খাব এটাও ইচ্ছা নাছিলে। সেইকাৰণে মই কি কৰিছোঁ, গা ধুব যোৱাৰ আগতেই মই চিলা বনাম বুলি ভাবি আটা আৰু পিঁয়াজ, ধনিয়া, জলকীয়া তেনেকৈ মিক্স কৰি কিনে পানীৰ ঘোল এটা বনাই দি কিনে ঘোল এটা বনাই থৈ দিছিলোঁ। আৰু এয়া দেখিছেনে, মোৰ কাৰণে এটা হ'ব আৰু তেনেকৈ অকণমান বনাই থৈ দিছিলোঁ, কাৰণ হাজবেণ্ডে ৰাতিপুৱা ব্ৰেড বাটাৰ আৰু লগতে কণী কল তেনেকৈহে খায়। বাকী একো ব্ৰেকফাষ্ট তেওঁক নালাগে আজিকালি, সদায় তেওঁ তেনেকৈ খায়। চ' মোৰ কাৰণে এয়া ব্ৰেকফাষ্ট। আটাতে দিছিলোঁ, মিহি মিহিকৈ কুটি দিছিলোঁ পিঁয়াজ, ধনিয়া, জলকীয়া। আপোনালোকে এবাৰ খাই চাবচোন, ভাল লাগে খাই। কেতিয়াবা মানে একো যদি খাব মন নাযায় ন, এনেকৈ লাইটকৈ কিবা এটা বনাই টমেট' চচ নহ'লে চেজৱান চাটনি এনেকুৱা বস্তুৰ লগত অকণমান খাই ভাল লাগে, নহ'লে ধনিয়া পুদিনাৰ চাটনিৰ লগতো ভাল লাগে। মই পিছে চাহ খাওঁ এইখিনি সময়ত, আৰু খুব স্পেচিয়েল চাহ একাপ বনাই লওঁ নিজৰ কাৰণে, কাৰণ এইখিনি একদম নিজৰ সময়, মানে মি টাইম নিচিনা এই সময়খিনি। কাৰণ এতিয়া মই ঘৰত অকলেই আছোঁ আৰু বাকী এইখিনি সময়তে মই চাহখিনি খাই থাকোঁতে মই গোটেই প্ৰিপেৰেশ্যনবোৰো কৰি যাওঁ লাঞ্চৰ কাৰণে, কাৰণ লাঞ্চ খাবলৈ হাজবেণ্ড ঘৰলৈ আহে। আৰু প্লাছ তেওঁ অহাৰ অলপ পাছতে ল'ৰাটোও আহি পায়, তাকো খুৱাব লগা হয়। সেইটো হিচাপত মই গোটেই প্ৰিপেৰেশ্যন লগে লগে কৰি গৈ থাকোঁ। এতিয়া মোলৈ চিলাখন হৈ গ'ল, এতিয়া চাহৰ লগত মই এইখন খাম। তাৰপাছত আকৌ লাঞ্চৰ প্ৰিপেৰেশ্যন কৰিম। লাঞ্চত মই কি বনাওঁ আপোনালোকৰ লগত ডেফিনেটলি শ্বেয়াৰ কৰিম, কাৰণ আজিৰ যিটো ৰেচিপি আছে খুব ভাল ৰেচিপি। একচুৱেলি যিবোৰ বেচেলাৰ্ছ হয়, যিবোৰে অকলে থাকে, তেওঁলোকৰ কাৰণে খুব
ইজি ওৱান পট মিল এটা বনাম, যিটো প্ৰেছাৰ কুকাৰত এবাৰতে বনি যাব, কোনো ঝামেলা নাই, দালি চব্জি বনাই থাকিব নালাগে। সেইটোৰ কাৰণে আজিৰ ওৱান পট মিলটোৰ ৰেচিপি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব গৈ আছোঁ। প্ৰথমতে চাহকাপ খাই উঠি মই চাউল এবাটি আমাৰ নিজৰ হিচাপত দিছোঁ, আপোনালোকে নিজৰ হিচাপত দিব। মই ভিজাই থ'ম, অকণমান সময় ভিজাব লাগিব, 10ৰ পৰা 15 মিনিট সময়। আৰু সেই সময়ছোৱাতে আমি চব্জিখিনিও ৰেডি কৰি থ'ম। কিছুমান চব্জি লাগিব, এইটোলৈ যি চব্জি মোৰ ফ্ৰিজত অকণকৈ বাচি গৈ থাকে মই সেইখিনিকে ব্যৱহাৰ কৰোঁ। সেইদিনাখনেই মই ওৱান পট মিল বনাওঁ, যিদিনাখন চব্জিবোৰ অকণকৈ থাকি যায়। চ' সেইকাৰণে আজি এয়া মই চাউলখিনি ভিজাই থ'লোঁ। চাউলখিনি আমি জিৰা ৰাইচ খাওঁ, চ' মই সেইটো ৰাইচে লৈছোঁ, আপোনালোকে জহা ৰাইচো ল'ব পাৰে। মোৰ লগত আছিলে যেনিবা, কিন্তু মোৰ আজি বনাবলৈ মন নগ'ল জহা ৰাইচত, আজি এনেকৈয়ে বনাইছোঁ। চ' ইয়াতে চব্জিখিনি ধুই মেলি কাটি মেলি ৰেডি কৰি থৈছোঁ। অকণমান পনীৰ আছিলে ফ্ৰিজত, সেইখিনিও লৈছোঁ। বুট অকণমান আছিলে, সেইখিনিও লৈছোঁ। ফুলকবি, গাজৰ, আলু, পিঁয়াজ আৰু লগতে লৈছোঁ নৰসিংহৰ পাত। এই নৰসিংহৰ পাতটো মানে একদম স্কিপ কৰিবলগীয়া নহয়, একদম স্কিপ কৰিলে টেষ্টটো একদম ভাল নালাগে। চ' ৰাতিপুৱা কেৰাহীখন অকণমান তেল আছিলে, সেইখিনি তেলতে মই এতিয়া কাজু কেইটামান ফ্ৰাই কৰি ল'ম। ফ্ৰাই মানে একদম ডিপ ফ্ৰাই নকৰোঁ, অকণমান ৰঙচুৱা হ'বলৈ দিম, মানে অলপমান কালাৰটো ট্ৰান্সলেশ্যন হৈ গ'লেই আমি উলিয়াই ল'ম, নহ'লে আকৌ তিতা তিতা ভাৱ এটা আহে। সেইটোৰ কাৰণে দেখিছে ন, অকণমান সোণালী কালাৰ হৈছে, মই ওলাই আনিছোঁ। আৰু এতিয়া ছেইম তেলতে মই ফুলকবিখিনি ধুই মেলি ৰাখি থৈছিলোঁ, সেইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। ফুলকবিখিনি ভাজি অকণমান কালাৰ লোৱালৈকে মই ইফালে চব্জিখিনি দিবলৈ ৰেডি কৰিছোঁ। প্ৰেছাৰ কুকাৰ গৰম কৰি লৈছোঁ, তাতে দিছোঁ তেল। আপোনালোকে ৰিফাইণ্ড অইলো দিব পাৰে, নহয়বা ঘি দিব পাৰে, কিন্তু মই মাষ্টাৰ্ড অইল দিছোঁ। আৰু তাতে মিহিকৈ কুটি লোৱা পিঁয়াজ, জিৰা আৰু গোটা জলকীয়া দিছোঁ মই। আৰু লগতে নৰসিংহৰ পাত দিছোঁ, এয়া দেখিছেই নহয়। নৰসিংহৰ পাত মই ডাইৰেক্ট তেলত নিদিওঁ, কাৰণ যিটো ফ্লেভাৰ সেইটো নোহোৱা হৈ যায় লাষ্টলৈকে, সেইটো কাৰণে অকণমান দেৰিকৈ দিওঁ পিঁয়াজখিনি দিয়াৰ পাছত। চ' এয়া দেখিছে বাকীখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈ আছে। লগে লগে মই বুটখিনিও দি দিছোঁ। বুটখিনি, গাজৰ, আলু এইখিনি মই গোটেইখিনি একেলগে দিম, আৰু বিলাহীখিনিও দিম। চব্জিখিনি মানে গোটেইখিনি একেলগে দি ধুনীয়াকৈ ফ্ৰাই কৰি হ'বলৈ দিম। তাতে আমি ড্ৰাই মছলাখিনিও দি দিম, নিমখ সোৱাদ অনুযায়ী দিম, লগতে দিম হালধি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ যদি ভাল পায় ধনিয়া পাউডাৰ দিব পাৰে, ৰেড চিলি পাউডাৰ যদি ভাল পায় দিব পাৰে, কিন্তু মই দিয়া নাই, কাৰণ ল'ৰাটোৱে খাই যে, সেইটো কাৰণে মই অকণমান ৰেড চিলি পাউডাৰ আজি নিদিওঁ, কাৰণ সি আহি কিনে খাব, ভেজিটেবল পোলাও টাইপৰ বনালে সি খায়, সেইটো কাৰণে। অকণমান হালধি, এয়া দেখিছে নিমখ সোৱাদ অনুযায়ী দি দিছোঁ, আৰু লগতে জিৰা গুড়িও দি দিলোঁ। এইখিনি দিয়া হোৱাৰ পাছত ধুনীয়াকৈ লৰাই মেলি মই ঢাকোন লগাই থৈ দিম। চ' 2 মিনিট সময় ঢাকোন লগাই মই ফ্ৰাই কৰি হোৱাৰ পিছত অকণমান পনীৰ মোৰ আছিলে ফ্ৰিজত, সেইখিনি আনি দি দিছোঁ। পনীৰটো নিদিলেও হয়, আপোনালোকৰ ইচ্ছা, আপোনালোকে দিব নিদিব নিজৰ কথা। অকণমান মোৰ মানে বেছিকৈ আনিছিলে, চ' অকণমান ৰাখি থৈছিলোঁ, সেইখিনিকে দি দিলোঁ। চ' এইখিনি সময়ত আপোনালোকে চয়াবিনো দিব পাৰে দেই। চয়াবিন ভিজাই লৈ ফ্ৰাই কৰি, মানে এই ফুলকবি দিয়াৰ সময়ত চয়াবিনো দিব পাৰে। মোৰ লগত নাছিলে, সেইটো কাৰণে মই দিয়া নাই। আৰু লগে লগে মই চাউলখিনি যে ধুই মেলি তিয়াই থৈছিলোঁ, সেইখিনিকে পানী ড্ৰেইন কৰি থৈছিলোঁ, এতিয়া সেইখিনিকে দি দিছোঁ। দি উঠি এতিয়া মই ধুনীয়াকৈ ফ্ৰাই কৰিম, একচুৱেলি লগে লগে পানী নিদিওঁ। আৰু ইয়াতে এতিয়া দিম মই চেজৱান চাটনি। আপোনালোকে দেখিছে চেজৱান চাটনি দিলে ইয়াৰ টেষ্টটো খুব ধুনীয়া হয়, আৰু অলপ চটপটা টাইপৰ হয়, সেইটোৰ কাৰণে দিওঁ। আৰু এয়া দেখিছে মই 1.5 টিস্পুন দিছোঁ, আৰু লগতে মই এইটো ব্যৱহাৰ কৰোঁ, হেপিনৰ ফ্ৰাইড ৰাইচ মিক্স এটা আহে, সেইটো দিছোঁ। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ যিকোনো সেয়াৰে দিব পাৰে, ফ্ৰাইড ৰাইচ মছলা পায় আজিকালি, চেজৱানৰো পায়, সেইটো যদি পায় আপোনালোকে দিব পাৰে, কিন্তু মোৰ তাত এইটো আছিলে, সেইকাৰণে মই 1 চামুচমান দি দিছোঁ। খুব ধুনীয়া ফ্লেভাৰ এটা আহে, আপোনালোকে দি চাব, ভাল পাব খাই। চ' এতিয়া মিক্স কৰি উঠি গৰম পানী দিছোঁ, দেখিছে উতল আহি আছে, অকণ গৰম আছিলে পানীখিনি। চ' এতিয়া পানী নিজৰ হিচাপত দি দিছোঁ, মানে চব্জিখিনি ওপৰত অলপমান দেখা হোৱা হৈ থাকিব লাগে, তেতিয়াহে মানে তলত বা লাগি নধৰে, বা মানে একদম চিপচিপা নিচিনা হৈ নাযায়, মানে ঢিলা ঢিলা হ'লে ভাল নালাগে ন, অলপমান ড্ৰাই হ'ব লাগে, পোলাও টাইপৰ হ'ব লাগে। সেইটোৰ কাৰণে দেখিছে ধুনীয়াকৈ উতল আহিছে। উতল অহাৰ পিছত মই ফ্ৰাই কৰি থোৱা কাজুখিনি দিছোঁ। আপোনালোকে লগে লগে কিচমিচ অকণমানো দি দিব, কিচমিচ ইমান ভাল লাগে এনেকৈ ভেজিটেবল পোলাও বনালে ন, লগে লগে কিচমিচৰ বাইট মাজে মাজে আহি থাকিলে খুব ভাল লাগে খাবলৈ। চ' এইখিনিতে ধুনীয়াকৈ উতল আহিছে, ইয়াক মই এতিয়া একদম মিডিয়াম ফ্লেম কৰিম, এয়া দেখিছে মই ফ্লেমটো মিডিয়াম কৰি দিছোঁ। আৰু এতিয়া মই 2টা হুইচেল আহিব দিম, 2টা হুইচেল অহাৰ লগে লগে মই ফ্লেম বন্ধ কৰি দিম, আৰু লগে লগে ইয়াৰ
ষ্টিমটো যোৱা মানে মই ইয়াৰ লগত ছাৰ্ভ কৰিম আজি ৰাইতা। আৰু আপোনালোকে ভাবিছে চাগে মানে কিহৰ সৈতে ছাৰ্ভ কৰিব, চাটনি একো বনোৱা নাই। চ' মই ৰাইতা বনাম, খুব ভাল পাওঁ আমি খাবলৈ, আমাৰ ঘৰৰ গোটেইকেইটাই খায়। চ' ইয়াতে দৈ লৈছোঁ, আমি দৈ আমুলৰ ব্যৱহাৰ কৰোঁ। আৰু এই দৈখিনি ধুনীয়াকৈ ফেটি ল'ম, মানে একদম ক্ৰীমি টেক্সচাৰ এটা আহিব, সেইখিনি সময়লৈকে মই ফেটি লৈছোঁ। লগে মিহিকৈ কুটি থোৱা তিয়ঁহ দিছোঁ আৰু লগতে বিলাহী দিলোঁ, পিঁয়াজ দিলোঁ আৰু ধনিয়া অকণমান দি দিছোঁ। আপোনালোকে যদি আপোনালোকৰ ঘৰত ডালিম আছে, পমেগ্ৰেনেট যদি আছে দি দিব, ভাল লাগে খাবলৈ, কিন্তু মোৰ লগত নাছিলে যে আজি মই নাই দিয়া। চ' ইয়াতে জলকীয়া অকণ বেছিকৈ দি দিছোঁ মই। আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰিম, নিমখ দিলোঁ আৰু লগতে মই এটা বস্তু দিছোঁ, আপোনালোকে দেখিছে চাগে, মই জিৰা গুড়ি দিছোঁ। জিৰা গুড়িখিনি ফ্ৰাই কৰি থোৱা, মানে ফ্ৰাই কৰি লোৱা জিৰা গুড়ি দিলে ৰাইতাখন খাবলৈ বৰ ভাল হয়। পানীটো নিজে আপোনালোকৰ কিমান লিকুইডি লাগে সেইটো হিচাপত কৰি ল'ব, কনচিষ্টেঞ্চিটো মেনেজ কৰি ল'ব। তাৰপিছত মই এতিয়া ষ্টিম যাবলৈ দিছিলোঁ পোলাওখিনি, আৰু এয়া দেখিছেনে 1 pot meal আমাৰ ৰেডি। এতিয়া মই ছাৰ্ভ কৰিবলৈ গৈ আছোঁ। আপোনালোকে দেখিছে একদম তলত লাগি ধৰা নাই বা পানী নিচিনাও হোৱা নাই, একদম ড্ৰাই হৈ আছে। খাবলৈ বহুত ভাল হৈছিলে। আপোনালোকে ৰেচিপিটো ট্ৰাই কৰি চাব, ভাল পাব। এতিয়া হাজবেণ্ডৰ প্লেট লগাইছোঁ মই। আশা কৰোঁ আজি ভিডিঅ'টো ভাল পালে, যদি ভাল পালে কমেণ্ট বক্সত এটা কমেণ্ট দিবলৈ নাপাহৰিব। আপোনালোকে লাইক কমেণ্ট কৰি থাকিলে বা উৎসাহ যোগাই থাকিলে ভিডিঅ' বনাবলৈও ভাল লাগে আৰু ভিডিঅ' আপলোড কৰিবলৈও ভাল লাগে, সেইটোৰ কাৰণে সদায়ে কওঁ। চ' আমি আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।